নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে ডিজিটেল টক্স ইউটিউব চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা শ্ৰমিক কল্যাণ আঁচনি বা যোজনা নামেৰে এখন আঁচনি প্ৰস্তুত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰতিজন নিবনুৱা বা শ্ৰমিকে মাহত ৩,৫০০ টকালৈকে তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব। আপোনালোকে এই ফৰ্মখন দেখা পাইছে। এই ফৰ্মখন আপোনালোকে ফিলআপ কৰি আপোনালোকৰ ওচৰত শ্ৰমিক কল্যাণ পৰিষদৰ অফিচত জমা দিব লাগিব। আপোনালোকৰ ৰাজ্যিক শ্ৰমিক আপোনালোকৰ জিলাত যিখন শ্ৰমিক কল্যাণ পৰিষদৰ অফিচ আছে সেইখনত নি আপোনালোকে এইখন জমা দিব লাগিব। যিসকল অসমৰ বাহিৰত আছিল, প্ৰধানকৈ অসমলৈ আহিছে, তেওঁলোকলৈ চৰকাৰে সংস্থাপনৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে আপোনালোকে এই খবৰটো পাইছে। আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, তেওঁলোকে এই আবেদনখন ফিলআপ কৰি তেওঁলোকে আবেদন কৰিব পাৰিব। এই এপ্লিকেশ্যনখন আপোনালোকে ইয়াত দেখা পাইছে। এখন হ'ল অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ আৰু পঞ্জীয়নৰ বাবে আবেদন এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন। এতিয়া কেনেকৈ আপোনালোকে আবেদন কৰিব? প্ৰথমতে ইয়াত এপ্লিকেশ্যন নাম্বাৰ যিটো সেইটো আপোনালোকে দিব নালাগে, এইটো তেওঁলোকে লিখিব অফিচত। তাৰপিছত ইয়াত আপোনালোকে ইংৰাজী অসমীয়া দুয়োটা ভাষাত দিব পাৰিব। ইয়াত আপোনালোকে যিটোত পাৰে সেইটোত লিখি দিলে হ'ব। যদি ইংৰাজীত লিখে তেনেহ'লে অসমীয়াটোত লিখিব নালাগে, আৰু অসমীয়াত যদি লিখে ইংৰাজীটো আকৌ ফিলআপ কৰিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট দিব। ইয়াত আপোনালোকে 4 কপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব। 1 কপি কাটি 3 কপি লগত দি জমা দিব লাগিব। ইয়াৰ পিছত আবেদনকাৰীৰ নাম ইয়াত দিব লাগিব। ওপৰৰ শাৰীত ইংৰাজী, এইটো শাৰীত ইংৰাজীত দিব লাগিব, আৰু এইটো শাৰীত যদি অসমীয়াত লিখে তেনেহ'লে ইয়াত দিব লাগিব। যিকোনো এটা ভাষাত আপোনালোকে লিখিব। ইংৰাজীত যদি লিখে তেনেহ'লে আপোনালোকে বল্ড লেটাৰ বা কেপিটেল লেটাৰত গোটেইখিনি লিখিব। তেতিয়া আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট নহ'ব, বা কোনো কাৰণত যদি লিখাবিলাক চিনি নাপায় তেনেহ'লে কেপিটেল লেটাৰত দিলে সকলোৱে চিনি পায়, গতিকে আপোনালোকে কেপিটেল লেটাৰত দিব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ বা হাজবেণ্ড নেম ইয়াত দিব, পিতা বা স্বামীৰ নাম যিকোনো এটাত দিব। ইয়াৰ পিছত সম্পূৰ্ণ ঠিকনা বা ফুল এড্ৰেছটো ইয়াত দিব। পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা ইয়াত লিখি দিব। ইয়াৰ পিছত বৰ্তমানৰ ঠিকনা বা প্ৰেজেণ্ট এড্ৰেছটো ইয়াত দিব। ইয়াৰ পিছত 4 নম্বৰত সাধাৰণ জাতি, অনুসূচিত জাতি, জনজাতি এইবিলাক যদি আপুনি জেনেৰেল, SC, ST, OBC এইবিলাক হয়, যিটো হয় সেইটো দিব, বা যদি আদাৰ্ছ হয় ইয়াত আদাৰ্ছ লিখি দিব, বা অসমীয়াত অন্যান্য দিব। ইয়াত আপুনি অসমীয়াত যদি লিখে ইয়াত আপুনি লিখি দি দিব। ইয়াৰ পিছত পুৰুষ নে মহিলা সেইটো ইয়াত লিখিব। যদি পুৰুষ হয় মেল, মহিলা হ'লে ফিমেল দিব। অসমীয়াটো বক্সৰ তলত লিখি দিব। তাৰপিছত মেৰিটুৱেল ষ্টেটাছ, বিবাহিত নে অবিবাহিত সেইটো এইটো বক্সত লিখিব। তাৰপিছত পতি বা স্বামীৰ নাম ইয়াত লিখিব, এইটো বক্সত লিখিব। তাৰপিছত 8 নম্বৰৰ ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখটো ইয়াত দিব। ইয়াত দিন, তাৰপিছত মাহ, তাৰপিছত বছৰটো ইয়াত লিখিব। ডেট অফ ৰিটায়াৰমেণ্ট এইটো অপশ্যনটো দিব নালাগে। যদি কোনোবা কোম্পানীত আপুনি ৰিটায়াৰমেণ্ট লৈছে কোনোবা কোম্পানীৰ পৰা, সেইটো আছে যদি দিব, যদি নাই আপোনাৰ দিব নালাগে। 10 নম্বৰ আপুনি দিব লাগিব আপুনি আগতে কোনখন ঠাইত কৰ্মৰত আছিলে বা কাম কৰি আছিলে, সেই প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা ইয়াত দিব লাগিব। তাৰপিছত কেনেকুৱা চাকৰি বা কাম কৰি আছিলে ইয়াত আপুনি সেইটো দিব লাগিব। কি কাম কৰি আছিলে সেইটো 11 নম্বৰত দিব লাগিব। তাৰপিছত কৰ্মচাৰী বীমা বা ভৱিষ্যত নিধি যদি আছে সেইটো ইয়াত এইটো ঘৰত দিব লাগিব। যদি আছে সেইটো দিব, নাথাকিলে দিব নালাগে। তাৰপিছত কিমান বছৰ আপুনি কাম কৰিছে, যিদিনাৰ পৰা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই যিটো কোম্পানীত আছিলে, সেইটো যদি জানে বা আছে, ৰেজিষ্ট্ৰেশ্যন আছে, কিবা ডকুমেণ্ট আছে, সেইখিনি ইয়াত দিব। তাৰপিছত বৰঙণিৰ নিৰিখ। ইয়াৰ পিছত 15 নম্বৰত আপোনাৰ বেংকৰ ডিটেইলছ, বেংকৰ শাখা আৰু ব্ৰাঞ্চ, বেংকৰ ব্ৰাঞ্চ আৰু বেংকৰ নেমটো ইয়াত দিব লাগিব। ইয়াৰ পিছত 16 নম্বৰ নমিনী ডিটেইলছ আপুনি ইয়াত দিব লাগিব।
তো ইয়াত আপুনি 27 নম্বৰ ফৰ্ম এখন আপুনি অফিচত পাই যাব সেইটো আপুনি ইয়াৰ লগত সংযোজিত কৰিব লাগিব 27 নম্বৰ ফৰ্ম এখন পাব এখন ফিল আপ কৰি এই ফৰ্মৰ লগত কাটি দিব লাগিব তাৰপিছত 17 নম্বৰ হ'ল যদি আবেদনকাৰী অন্য কোনো কল্যাণ পৰিষদৰ সভ্য হয় সেই পৰিষদৰ নাম আৰু পঞ্জীয়ন সংখ্যা যদি আপুনি বেলেগ কোনোবা পৰিষদৰ সদস্য হয় তেনেহ'লে এই পৰিষদৰ নামটো ইয়াত দিব লাগিব আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দিব লাগিব যদি আপুনি নাই তেনেহ'লে দিব নালাগে ইয়াৰ পিছত 18 নম্বৰ হ'ল প্ৰতি স্বামী এই পৰিষদৰ সভ্য নেকি যদি হয় কোনো কল্যাণ পৰিষদৰ তেনেহ'লে হয় দিব আৰু নহ'লে নহয় দিব মানে এই পৰিষদ মানে ইয়াত কোনটোৰ পৰিষদৰ কথা কৈছে ইয়াত যিটো বৰ্তমানে আলোচনা কৰা হৈ আছে শ্ৰমিক কল্যাণ পৰিষদ বা শ্ৰমিক কল্যাণ আঁচনি ইয়াৰ কোনোবা মেম্বাৰ হয় নেকি আপোনাৰ হাজবেণ্ড তেনেহ'লে যদি হয় তেনেহ'লে আপুনি এই আঁচনিৰ লাভ উঠাব বা এই আঁচনিত আবেদন কৰিব নোৱাৰিব যদি হয় তেওঁৰ নাম আৰু পঞ্জীয়নৰ নম্বৰ আৰু তাৰিখ ইয়াত আপুনি দিব লাগিব তাৰপিছত তলত এইখিনি ফিল আপ কৰাৰ পিছত উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞান আৰু জ্ঞাতানুসাৰে সত্য এই যিখিনি দিছে আপুনি সেইখিনি সত্য বুলি আপুনি স্বীকাৰোক্তি দি ইয়াত আপোনাৰ চহী কৰিব লাগিব আবেদনকাৰী চহী বা টিপ চহী আপুনি ইয়াত দিব লাগিব তো এইখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত এইখন আপোনাৰ ৰাজ্যিক শ্ৰমিক কল্যাণ পৰিষদৰ অফিচত বা আপোনাৰ যিখন ডিষ্ট্ৰিক্ট শ্ৰমিক কল্যাণ পৰিষদৰ অফিচ সেইখনত নি জমা দিব লাগিব আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে সকলো ডিটেইলছখিনি জানিব পাৰিছে আৰু যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি নতুনকৈ হৈছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে প্ৰতিদিনে এনেকুৱা ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আপোনালোকৰ মোবাইলত সকলোৰে আগত পাব পাৰে আজিলৈ আহিছোঁ আপোনালোকৰ দিনটো শুভ হওক কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তাৰে কামনাৰে জয় হিন্দ জয় আই অসম